ঘৰ পাব হৈছোঁ বেছি টাইম নাই আৰু ঘৰ পাম বহুত ফুৰিলোঁ চালা টিকাপতা ৰ'দত নাই আবেলি হ'ল টিকাপতা আবেলিত নাই টিকা নপতা আবেলিত ৰ'দ নথকা আবেলিত ঘৰ পালোঁ ৰ'দ আছে তথাপিও অকণমান দেখক বাচান্তি নতুন পেণ্ট কালি আমি বৰ্তমান আছোঁ পৃথিৱীৰ চবতকৈ বেছি ধূলি উৰি যোৱা জেগা ইয়াত ইমান ধূলি এটা গাড়ী আহিলে ইমান ধূলি হয় সেইটো চাওক এটা গাড়ী আহি আছে গতিৰ বেগত আহি আছে এইটো গাড়ী ইমান ধূলি 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 চফা বগা কৰি থৈ গ'ল 2 ছেকেণ্ডৰ ভিতৰত এইটো অসমৰ দৃশ্য এয়া আমি জীৱনৰ সন্ধান বিচাৰি আহিছোঁ পিঠাগুৰি মাছ গাঁৱলৈ এইটো চাওক দলং ইফালে চাওক ফুটা ইফালৰ পৰা পানী বৈ যায় আৰু ইফালৰ পৰা ওলায় এইটো আমাৰ পেচাব কৰা জেগা ইফালে ৰাস্তা বনাই আছে দুটা ৰাস্তা এইটো ক্ৰচিং হয় ক্ৰচিং চেণ্টাৰ ইফালে গ'লে তেজপুৰ পৰা আৰু ইফালে গ'লে দীপক দা ঘৰ এইটো চাওক এইটো তেজপুৰ ফালে যোৱা ৰাস্তা আৰু এইটো দীপক দাৰ ঘৰ যোৱা ৰাস্তা গৈ আছোঁ ইফালে এইটো ৱাটাৰ পাম্প ৱাটাৰ ছাপ্লাই এয়া আমাৰ নতুনকৈ বনাইছে দলং পিছত গৈ পকা হ'ব চাগৈ কিন্তু কি হয় জানো এয়া চাবলৈ পাই আছে এইটো চাওক অসমৰ দুৰ্গতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জলদিছে বনাব লাগে ৰাস্তা এইটো এতিয়া অলপ আগত যাওঁ এইটো চাওক বগৰী গছ ডাঙৰ ডাঙৰ বগৰী গাঁৱৰ বগৰী এইটো বুটলি খাব পাৰি ইমান দূৰ খোজ কঢ়াৰ পিছতো আমি নিজৰ গতি ৰখোৱা নাই এয়া চাওক ইয়াৰ পৰা ৰাস্তা শেষ হৈছে এইটো নতুন ৰাস্তা শেষ হৈছে এইটো নতুন ৰাস্তা বনাই আছে এতিয়া আকৌ পুৰণা ৰাস্তা গৈ থাকোঁ এয়া এইটো বাইহাটা চাৰিআলি নহয় তেজপুৰ চেণ্টাৰ এইটো ইয়াত এটা আমি লাইট লগাম ৰেড লাইট এৰিয়া কি আছিলে তাৰ ট্ৰেফিক পইণ্ট এইটো গৈ আছোঁ এয়া ইয়াত আটক ধুনীয়া ঘৰ বনাইছে এইটো চাওক ৱালৰ কি মজা দেখি ভাল লাগিব আপোনালোককো আহিব পিঠাগুৰি কেতিয়াবা মাছ গাঁৱলৈ এইটো আমি তাত আৰু আগত যাব লাগিব এইটো বাঁহ গছ ভুলকা বাঁহ এয়া আমাৰ কেটেঙা কাই আহি আছে এয়া 6 পেক কেলা ইমান ঠাণ্ডা নালাগে এয়া ইমান দূৰৰ ৰাস্তা অতিক্ৰম কৰি আমি পাইছোঁ নিজৰ মূল স্থান শীৰ্ষস্থানলৈ এয়া দীপক দাৰ দোকান